সোনাহাট আন্তর্জাতিক বাণিজ্য কেন্দ্ৰৰ সিন্ডিকেটৰ বিৰুদ্ধে 4টা সংগঠনৰ যৌথ প্ৰতিবাদ। ইয়াতে এটা চক্ৰই দীৰ্ঘ মাহ ধৰি অবৈধ টকা সংগ্ৰহ কৰি আছে। প্ৰতিটো ট্ৰাকৰ বাবদ 10,500কৈ অবৈধ ধন সংগ্ৰহ কৰি আছে। আমি যেতিয়া গম পালোঁ বিষয়টো গভীৰ হ'বলৈ ধৰিছে, তেতিয়া আমি প্ৰশাসনক অৱগত কৰিলোঁ, ধুবুৰী জিলা এডমিনিষ্ট্ৰেশ্যন এণ্ড কাষ্টম ছুপিৰিয়ৰ অফিচাৰ। তেওঁলোকে আমাক আশ্বাস দিলে, আমি সেইমতে আছিলোঁ ইমান দিন। কিন্তু আজি 12 তাৰিখত আমি জনাইছিলোঁ, কিন্তু আজি 28 তাৰিখ হৈ গ'ল, তেওঁলোকৰ কোনো গুৰুত্ব নাই। কিয়? এই যে বিশাল এটা চক্ৰই ইয়াতে যে এটা অবৈধ ধন সংগ্ৰহ কৰি আছে, পাব্লিক ইণ্টাৰেষ্টক ক্ষতি কৰি আছে, আইনগত দণ্ডনীয়। কাৰ নেতৃত্বত চলিছে ধন সংগ্ৰহখিনি? আৰে ভাই, এইটো জলজল পটপট আনাৰুল আছে। আপোনালোকৰ মাধ্যমেৰে আমি গম পাইছোঁ, বিভিন্ন টিভি চেনেলৰ মাধ্যমেৰে, স্থানীয় ব্যৱসায়ীৰ মাধ্যমে, স্থানীয় লোকেল পিপুলৰ মাধ্যমে। কিন্তু আনাৰুল আমি শুনিবলৈ পাওঁ, কোনোবা বোলে খালেক বেপাৰী, ইয়াৰে কোনোবা হয় মেইন লিডিং পাৰ্চন। তাৰপিছত জহিৰুল, ইছা হক, এই ব্যৱসায়খিনি ভুক্তভোগী কাক যাব? চবে প্ৰশ্ন উত্থাপন হৈছে, এই টিম আৰু বি টিম, এইটো কি মেটাৰটো কি আচলতে? একচুৱেলি আই ডোণ্ট ন', আই অলৱেজ ৰিপ্ৰেজেণ্টেড পিপুল। মোৰ কথাখিনি হ'ল, মই পাব্লিকৰ কাৰণে জীও, পাব্লিকৰ মই ষ্টাডি কৰোঁ কাৰণে মই ব্যস্ততা থাকোঁ, যাৰ কাৰণে হয়তো মই বিভিন্ন ক্ষেত্ৰত মাত মাতিব নোৱাৰোঁ। যি হওক বাৰু, এইটো মোৰ ব্যক্তিগত কথা। মোৰ কথা হ'ল, যিসকল ইয়াতে জড়িত আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰেই তেওঁলোকৰ ওপৰত দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে, উইথ লফুল, লিগেলি এটা দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু দ্বিতীয় কথা হ'ল, মই যে 12 তাৰিখত এই যে ধুবুৰী জিলাৰ DC, SP, কাষ্টম এছিষ্টেণ্ট কমিশ্যনাৰক মই যে দিছোঁ, এইবিলাক ইয়াৰ কি ভেলু নাই? ভেলু নাই নেকি? উই আৰ ভেলুলেছ পিপুল। পাব্লিক ইণ্টাৰেষ্টক ক্ষতি কৰি আছে, গভৰ্ণমেণ্টে কৰ ফাঁকি দি আছে। আমাৰ চৰকাৰ হয়, আমাৰ উই প্ৰাউড ফিল কৰোঁ, আমি প্ৰাউড কৰোঁ। আমাৰ চৰকাৰ যিসকলে চিণ্ডিকেট চলাই আছে, কি বিচাৰধাৰা চিণ্ডিকেট, কোন মানুহ জড়িত আছে? এতিয়া আমি অনলি মানে 2টা দিন সময় দিম, 2 days, অনলি 2 days আৰু 48 ঘণ্টা, মানে 24 ঘণ্টা, মানে 2টা 48 ঘণ্টা। 48 ঘণ্টাৰ ভিতৰত যদি ইহঁতক জেলত প্ৰেৰণ নকৰে, ৰিপিট ইয়াতে ভয়ানক মাথা মুণ্ডন আন্দোলন হ'ব। মাথা মুণ্ডন কৰি দিম, মাথা মুণ্ডন। আৰু ৰ'ব, মোৰ প্ৰশ্ন আছেতো, কাষ্টম এই চুপাৰিনটেণ্ডেণ্ট এণ্ড এছিষ্টেণ্ট যে যোন আছে ইনস্পেক্টৰ, মাতক, তাক মই কোৱেশ্যন কৰিম। যেতিয়া তেওঁ আহিছিল, তেতিয়া চিৰিয়েল মেইনটেইন কৰে। এতিয়া ক'ত চিৰিয়েল? ই জড়িত আছে, তেওঁ যদি ইয়াতে যদি সুবিধা নিদিয়ে, কাৰণ ভাপত দম আছে নেকি? আপোনালোকে কওকচোন, ইয়াতে টোটালি জড়িত আছে তেওঁলোকে। এইটো প্ৰপাৰ্টি হ'ল। What is the name of the superintendent? Yes. What is the name of the superintendent? ইয়াৰ কি নাম আছিল মই পাহৰি গ'লোঁ, কিন্তু এই যে ইনস্পেক্টৰ আছে। আৰে ভাই, নাম যি নহওক, মোৰ কথা এতিয়া মই ৰিকল কৰিব পৰা নাই। কথা হ'ল